সকলোকে স্বাগতম জনাইছো ৰিয়েল ফ্ৰুট জুচ বেভৰেজ এণ্ড ৰিয়েল হাইড্ৰেশ্যন এনাৰ্জি ইমিউনিটি আৰু ইলেক্ট্ৰলাইটৰ বাবে প্ৰেজেণ্ট ৰেঙনি ৰঙালীৰ ৰং। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এই হ'ব বাৰু আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত বেছি স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ গুৱাহাটী আৰু মোৰ ৰুমৰ পৰা আহিলোঁ। এতিয়া যাই আছোঁ গীতানগৰ গীতা মন্দিৰলৈ, কাৰণ মানে প্ৰতি বছৰৰ দৰে এইবাৰো ৰেঙনি টিভি আয়োজন কৰিছে ৰেঙনিত ৰঙালীৰ ৰং নামৰ অনুষ্ঠানটি। আৰু যোৱাকালিও গৈছিলোঁ ৰিহাৰ্চেলত ৰেঙনি অফিচত, গতিকে আজি আছে প্ৰগ্ৰেমটো আৰু আমি সকলোৱে তাত লগ হৈ ফূৰ্তি কৰিম, নাচিম, তো আপোনালোকক দেখুৱাম আৰু আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া মই গৈ আছোঁ বৰ্তমান আমি গৈ আছোঁ চিৰিয়েল নতুনকৈ আহিছে ৰেঙনিত এখন নতুন ধাৰাবাহিক, যিখনৰ নাম গুণগুণ কথা মৰমৰ। সেই গুণগুণ কথা মৰমৰ টীমৰ লগত আমি নাচিম, আমি গোটেই টীমটো নাচিম আৰু ফূৰ্তি ফাৰ্তা কৰি সকলোকে মনোৰঞ্জন কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া মই গৈ আছোঁ মানে মোৰ ৰুমৰ আগৰ পৰা এইখিনি গাড়ী চাই আছোঁ আৰু বৰ্তমান মই গাড়ী দেখিলোঁ আৰু তাত সিহঁতে কৈছে টীমৰ মানে গোটেইখিনিয়ে কৈছে যে ড্ৰেছটো ঘৰতে কৰি যাব দিছিল, কিন্তু মই মানে কি হ'ল মোৰ মানে ধুতি পিন্ধা সিমান এটা এক্সপিৰিয়েঞ্চ নাই, সিমান এটা মই ভালকৈ নাজানো ধুতি পিন্ধিব, এনেই পিন্ধোঁ আৰু চিম্পলকৈ, কিন্তু তেনেকৈ নাজানো বিহুত কেনেকৈ পিন্ধে। গতিকে মই ধুতিখন মই কাপোৰবিলাক চব বেগত এনেকৈ ভৰাই লৈ এতিয়া গৈ আছোঁ। 9টা বজাত যাব পাৰিছে, বৰ্তমান 7:30 বাজিব অৱস্থা। ত' মই পাওঁ নে নাপাওঁ নাজানো 9টা বজাত গৈ, আৰু ইমান ট্ৰেফিক কি হয় নাজানো বাৰু। তেনে বলক চাই থাকক ভিডিঅ'টো। মই বৰ্তমান পালোঁ সুন্দৰপুৰ আৰু মই মানে ইয়াতে ৰেঙনি অফিচত কষ্টুমখিনি মেকআপ চব কৰি ল'ম, লৈ মেলি তালৈকে যাম। আৰু মোৰ ফোনটোত একদম চাৰ্জ নাই, গতিকে চাৰ্জত দি দিওঁ আৰু বৰ্তমান কষ্টুমটো কৰি লওঁ আৰু চব যাবলৈ ৰেডি একদম। এয়া মই মেকআপ ৰুমত মানে ড্ৰেছ প্ৰায় পিন্ধা হৈছে আৰু বাকী মেকআপো লৈ ল'লোঁ। এতিয়া মানে মোৰ ফোনটোত মানে চাৰ্জ বেছি নাই কাৰণে পূৰা চাৰ্জত লগাই আছোঁ আৰু এনেকৈ পূৰা চুটি মাৰি তাত পূৰা যিডাল গৰম AC চলাই আছোঁ আৰু ইফালে বিহু লাগিছে গাত। আপোনালোকে কমেণ্ট কৰি জনাবচোন বিহু লাগিছে নে গাত। আৰু মোৰ ইউটিউব চেনেলৰ পৰা সকলোকে ৰঙালী বিহুৰ বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক আৰু অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আকৌ এবাৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ দেই মোৰ ইউটিউব চেনেলৰ পৰা। সদায় চাই থাকিব এই হ'ব বাৰু। আৰু বৰ্তমান মোৰ ধুতিখন সিমান এটা পিন্ধাত হোৱা নাই, আমাৰ ঢুলীয়া কেইজন অহা নাই বৰ্তমান, মানে সিহঁতে কাপোৰ আনিব গৈছে। চ' সিহঁতে অহাৰ পিছত সিহঁতৰ লগত একেলগে ওলাম, সিহঁতে মোক ধুতিখন পিন্ধাই দিম বুলি কৈছে। আৰু চাওক মোৰ সোণাৰ আঙুঠিটো। আৰু মোক বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। চকুত কিবা এটা হৈছে, মোক কমেণ্ট কৰি জনাবচোন। মই বৰ্তমান আহি পালোঁ গীতা মন্দিৰৰ গেটখন পালোঁ, আৰু গেটখনৰ পৰা মানে এইটো ৰাস্তাৰে যাব লাগিব, কিন্তু মানে বৰ্তমান লগৰ শিৱানী অহা নাই, তাই আহিলে একেলগে যাম। তাই কৈছে যে অকণমান ৰৈ দিয়া, মই গৈ আছোঁ। আৰু কেনেকুৱা লাগিছে কওক একদম বিহুৰ গেটআপত, মানে অসমীয়া পৰম্পৰাগত বিহু অসমৰ মান স্বাভিমান বহুত বেছি প্ৰিয় সকলোৰে, মোৰ নহয় সকলোৰে বহুত বেছি প্ৰিয়, মোৰ লগতে আৰু প্ৰত্যেকবিলাকৰে। গতিকে সকলোকে বিহু শুভেচ্ছা থাকিলে আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু বৰ্তমান এতিয়া যাব ওলাম আমি, তাই আহিলে। এয়া গীতা মন্দিৰত আৰু আহি পালোহি। আৰু এয়া বিহুৰ একদম মানে ষ্টেজ পূৰা ৰেডি হৈছে, এয়া কেমেৰা চেমেৰা চব ল'লে আৰু লাহে আৰু প্ৰগ্ৰেম আৰম্ভ হ'বই। মানুহ আহি আছে, ইয়াত চাওকচোন আপোনালোকে কিমান ধুনীয়াকৈ ছেটআপ বনাই লৈছে। আৰু
আপোনালোকক দেখুৱাম তাতে কেনেকুৱা কেনেকৈ নাচোঁ আমিও নাচোঁ বেলেগেও কেনেকৈ নাচে এয়া আহি পালে আমাৰ মৰমৰ শিৱানী লক্ষী আহি পালা আহাতো একো কষ্ট নাই হোৱা ইছ ৰাম এবাৰ ধুনীয়াকৈ দেখুৱাই দিয়া মানুহক জুই গীতা নাচি দিয়ক এবাৰ বঢ়িয়া গান এটা নাই নেকি গান নাই আপোনাৰ এটা গান গাই দিয়া কাৰেণ্ট নাই নহয় আপুনি গাই দিয়কচোন মুখেৰে অলপ পিছলৈ যাওক কেনেকৈ পাম মই এতিয়া আপোনাক কাৰোবাৰ লগত নাচক নাচনি এটাক নাচক পিতি নাচোন না আৰু এইটো হৈছে আমাৰ গুণগুণৰ পৰিয়ালৰ গ্ৰুপ ডান্স আৰু এটা ডান্স আছে আৰু লগতে সেইটোও দেখুৱাওঁ আপোনালোকক যদি পাৰোঁ লোটো দিব দিয়ক লো কি ক'বা অনুভৱ নিহাৰিকা কি ক'বা কেনে লাগিলে প্ৰগ্ৰাম দিছে এইবাৰ পিঠা লাড়ু খাই ৰং আমাৰ খাই দেখুৱা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে নাই ক'বা বিহু বুলি পিঠা লাড়ুৱে বিশেষ আৰু সেইটো পাইছোঁ বহুতে বেছি ভাল লাগিছে দেই আৰু ৰেঙনি চেনেলত আহিবলগীয়া এখন নতুন ধাৰাবাহিক নাহৰৰ এইটো টিমৰ গ্ৰুপ ডেন্স হয়
অলপ পেটটো হিলাই দিয়া না তুমি দুটা গেঞ্জি কিয় পিন্ধিছা নিউ ফেশ্বন ৰূপা নেকি ৰূপা ইহঁতে যদি ৰিয়েলত দিব পাৰে মই ৰূপা কি হ'ল খাবাই মানে হে বাপৰে লাইন চোৱা না আধাৰ কাৰ্ডৰ লাইন এইবিলাক সেয়া এইফালে ঐ মাংস আছে আজি মাংস আছে বঢ়িয়া মোৰ ৰূপা এয়া চিকেন ভাজি দাইল ভাত লৈছোঁ এয়া আমাৰ বাইদেউসকলে খাই আছে খাই দিয়া এয়া আমাৰ লক্ষীয়েও খাই আছে লক্ষীয়ে যদি গোটেই সোপা ভাত খাই দিয়ে আমাৰ ৰাইজে কি খাব মই এতিয়া খাওঁ থিয় দি খাব লগা হৈছে কষ্ট অকণমানে ভাত খাওঁ দেই উঠাব লৈছো আগত আহি পেলাই এইটো কৰি আছে আৰু এইটো হৈছে মেঘালী সপোনৰ টিমটোৰ গ্ৰুপ ডেন্স আৰু আছে আৰু বহুত কেইখন থিয়েটাৰে আছে আপোনালোকক কেইখনমান দেখুৱালোঁ বাৰু তেতিয়াহ'লে ইয়াতে বহি থকা সমূহ দৰ্শকক এটা জীৱন্ত হাত চাপৰি দিবলৈ অনুৰোধ জনোৱা হয় বিহুটি আৰম্ভ কৰোঁ নেকি একদম যিহেতু আমাৰ দুটা বনাই আছে আকৌ বেড পাৰ্টিটো নাইচোন দিয়া বাৰ কোৱা আৰু কোৱা তাৰপিছত এইটো আজি চাৰিওফালে যাব আপোনালোকে নিদিয়ে তেতিয়াহ'লে কিন্তু পিক আপ দিলেও অনুষ্ঠানটো পিক আপত নাহিব বেংক পাৰ্টিৰ কথাটো বিহু পাতিছেচোন বেণ্ড পাৰ্টিখন নাই আছে যাব ন মই দি থৈছো এইয়া কৰি আছে নহয় হৈ আছে মোৰ যিটো ডাব মাৰিছে এতিয়া নানাই মৰ তাই লৈ অহাৰ এফালে দি দিয়ক গাড়ীত দি দিয়ক সৌৰভ বাবা তুমি এখন আনা না ছেকেণ্ডটো আনা গৈ যোৱা না গাড়ীত দি দিবা বইনিয়া বিহু ৰাতিপুৱাৰ পৰা গালো পাৰ্টিযোৰ মাতা নাই নেকি দেখা নাই দেখোন আমি বেল পাৰ্টিযোৰ আৰম্ভ কৰো তহঁতে কিন্তু বইনি নাচবা লাগব আৰম্ভ কৰিলো
আৰু আকৌ এইটো হৈছে আমাৰ গুণগুণৰ বিহু দলৰ মানে এইটো মানে হুঁচৰি টাইপৰ কৰিছোঁ বিহুৰ গতিকে এইটো পাৰফৰ্মেঞ্চৰ পিছত আমাৰ শেষ আৰু নাই গতিকে এইটো নাছিলোঁ আৰু একদম শেষত এতিয়া মানে পাছত আৰু কোনোবাই নাচেনে নাজানো কিন্তু মই অহাৰ আগত আৰু মই শুনামতে শেষত বেহৰবাৰী আউটপোষ্টৰ টিমে নাচিছে এয়া বেহৰবাৰী আউটপোষ্টৰ সকলোৱে মানে ল'ৰা হৈ নাচিছে ছোৱালীবিলাকেও আৰু ফাইনেলি হ'ল আমাৰ পেকআপ আৰু এতিয়া গৈ আছোঁ মোৰ ৰুমলৈকে আৰু মই গৈ আছোঁ নিজৰাবাৰ গাড়ীত এয়া নিজৰাবাই পুৰা গাড়ী চলাই আছে লগত আছে নিহাৰিকা বাও কেনে লাগিলে আজিৰ অনুষ্ঠান ভাল লাগিলে বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিলে বহুত নাচিছোঁ সঁচাকৈ আপোনালোকে চাব ৰেঙনি টিভিত বিহুৰ সময়ত 14-15 সকলোৱে চাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব সদায় চাই থাকিব এই হ'ব বাৰু আৰু লগতে মৰম দি যাব ত' গাইজ আজিলৈকে ইমানেই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত বাই বাই